প্রয়াত শিল্পী হাৰ্টৰৱ জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সঠিক তদন্ত হোৱাটো বিচাৰিছে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে। আজি কামৰূপ জিলাৰ গৰৈমাৰীৰ চাম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক ভিত্তিত নাও খেল প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ৰেকিবুদ্দিন আহমেদে এইদৰে কয়। ইয়াৰ উপৰি হাৰ্টৰৱ জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সৈতে যিসকল জড়িত হৈ আছে সেই সকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলিও বিধায়ক ৰেকিবুদ্দিন আহমেদে নিজৰ ভাষণৰ জৰিয়তে চৰকাৰলৈ দাবী জনায়। উল্লেখ্য যে গৰৈমাৰীৰ চাম্পুপাৰা কলহীনৈত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক ভিত্তিত নাও খেল প্ৰতিযোগিতাৰ ফিতা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চাম্পুপাৰা বজাৰ সমিতিৰ প্ৰাক্তন সভাপতি খাইৰুল হুছেইনে। জানিব পৰা মতে প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আল আমিন, মা হাৱা, সুহানা এক্সপ্ৰেছ, ৰাজমাতা, বন্দে ভাৰত, ৰাইজৰ আখি, কামৰূপ এক্সপ্ৰেছ, আলিফ লাইলা, সোণৰ অসম সহ মুঠ 9খন দলে অংশগ্ৰহণ কৰে। নাও খেল প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী অনুষ্ঠানত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি কামৰূপ জিলা সেৱা দলৰ সভাপতি আজিৰুল চৰকাৰ, গৰৈমাৰী ব্লক যুৱ কংগ্ৰেছৰ সভাপতি আফজালুৰ ৰহমান, গৰৈমাৰী জিলা পৰিষদৰ সদস্য আসমিনা হক চৌধুৰী, ভাউৰীয়া ভিটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য চন্দ্ৰ ভানু, ভাউৰীয়া ভিটা গাঁও পঞ্চায়তৰ সভাপতি চিৰাজুল হক, ভালে সংখ্যক পঞ্চায়ত প্ৰতিনিধি, চাম্পুপাৰা আঞ্চলিক যুৱ সংঘৰ সভাপতি জয়দৰ আলী, সম্পাদক তাৰিফুল ইছলামকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে কমিটিৰ কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা পুৰুষ মহিলা বৃদ্ধৰ সৈতে শিশুসকলে নাও খেলৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ চাম্পুপাৰাৰ কলহীনৈৰ দুয়োকাষে ভিৰ কৰা পৰিলক্ষিত হয়। আমাৰ মফচলীয়া এই অঞ্চলৰ ক্লাবে এটা বৃহৎ সিদ্ধান্ত লৈছে। ইয়াত আমাৰ আঞ্চলিক পঞ্চায়ত চেয়াৰমেন, ভাইচ চেয়াৰমেন, জিলা পৰিষদ, কাউন্সিলাৰ সকলো জড়িত আছে। আমাৰ ইয়াত গোটেই মণ্ডল জড়িত আছে, অভিভাৱকসকল জড়িত আছে। সকলোৱে লগ হৈ সুন্দৰকৈ এই নাও খেলা বছৰে বছৰে ইয়াতে চলি আহিছে আৰু এই নাও খেলে বৃহত্তৰ জনসাধাৰণক এই গোটেই 3খন-4খন জিলাক সদায় একত্ৰ কৰে আৰু এই নাও খেল আজি নহয়, বহু বছৰৰ পৰা এটা পৰম্পৰা। কিন্তু এইবাৰ আমি কিছুমান কাৰ্যসূচী কৰ্তন কৰিব লগা হৈছে, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই বুলি কথাটো কোৱাটো বহুত বুকুখন কঁপি উঠে। যিদিনা ছিংগাপুৰৰ পৰা এই বাৰ্তাটো পাইছিলোঁ, সেইদিনা গৌৰৱ গগৈ ডাঙৰীয়া, আমি জিতেন্দ্ৰ সিং, আমি শ্ৰীৰামপুৰৰ ওচৰত এখন নিৰ্বাচনী সভাত আছিলোঁ। আমি ততাকে সামৰি গুৱাহাটীলৈ আহিছিলোঁ আৰু সেই যিটো গোটেই অসমে আজি কান্দিছে, গোটেই অসমৰ জনসাধাৰণ ৰাজপথত জুবিন গাৰ্গৰ শৱদেহ যেতিয়া লৈ আহিছিলে এয়াৰপৰ্টত, সেই সময়ৰ পৰা জনসাধাৰণ ঘৰত লৈ যোৱালৈকে, পিছদিনা সোণাপুৰত লৈ যোৱালৈকে কিদৰে গোটেই অসমৰ জনসাধাৰণ কোনো টোপনি মাৰা নাই। যোৰহাটত যি কাৰ্যসূচী হৈছে তাতো কিদৰে আপোনালোকে জনসাধাৰণৰ যিটো আৱিৰ্ভাৱ, জনসাধাৰণৰ উপস্থিতি, অসমৰ জনসাধাৰণে আজি ইমান কান্দিছে। এজন প্ৰাণত থকা, হৃদয়ত থকা শিল্পীক আমি হেৰুৱাইছোঁ আৰু অসম চৰকাৰক আহ্বান জনাইছোঁ, এই বিচাৰ আৰু কঠোৰ হ'ব লাগে, কোনোৱে ইয়াত খালি যাব নালাগে। আজি শ্যাম কানু ডাঙৰীয়া আৰু সিদ্ধাৰ্থ আজি এৰেষ্ট হৈছে, বাকীসমূহ এৰেষ্ট হ'ব লাগে। যিসকল ইয়াত জড়িত আছে, সি যোনেই নহওক, সি যিমান পাৱাৰফুল নহওক, প্ৰত্যেকে এৰেষ্ট হ'ব লাগে, প্ৰত্যেকৰে ওপৰত কঠোৰ বিচাৰ হ'ব লাগে আৰু এই বিচাৰৰ প্ৰক্ৰিয়া CBIৰ হাতত অনতিপলমে অসম চৰকাৰে আহ্বান জনালো হস্তান্তৰ কৰাৰ কাৰণে। আৰু এই বিচাৰত কোনো মতে যাতে অলপ ছিদ্ৰ থাকি নাযায় তাৰ কাৰণে আমি আহ্বান জনালো। আৰু এই নাও খেল দেখা পাইছে, আপোনালোকৰ কেমেৰাই চাই আছে, এই নাও খেলৰ পৰম্পৰা, এই নাও খেলৰ যি অস্তিত্ব যাতে সদায় জীয়াই থাকে। আমাৰ গাঁও পৰীয়া, নৈ পৰীয়া জনসাধাৰণৰ এই মিলা প্ৰীতি অটুট বান্ধোন সদায় থাকে, ইয়াকে কামনা কৰি সকলোকে ধন্যবাদ।